সকলো ধৰণৰ মাছেই মই পাতত দি খাই বৰ ভাল পাওঁ। বিশেষকৈ ঠাণ্ডা বতৰত খাবলৈ বৰ ভাল লাগে। মাত্ৰ মাছখিনি ইলুটি-শিলুটিকৈ অকণমান ভাজি ল'লে খাবলৈ আৰু ভাল হয়। মই ক'লা আৰু বগা সৰিয়হ মিলাই পেলাই অলপমান পানীত তিয়াই থৈছোঁ। তাৰপাছতে এটা ডাঙৰ পিঁয়াজ লৈছোঁ, নহৰু আৰু জলকীয়া অলপমান বেছি লৈছোঁ, যিহেতু জ্বলা হ'লে খাবলৈ বৰ বেছি সোৱাদ হয়। গোটেইখিনি মই পিচি লৈ এনেদৰে কলপাতত মাছকেইটা দি ওপৰত মছলাখিনি দিছোঁ। তাতে মই অকণমান নিমখো মিলাই দিছোঁ আৰু অকণমান হালধিও মিলাই দিছোঁ। তাৰপাছত প্ৰেছাৰ কুকাৰত পানী দি এটা বাটিত মই গোটেইখিনি বইল হ'ব দিছোঁ। 4-5টামান চিটি মৰাৰ পাছত মই নমাই থৈছোঁ আৰু পাতখন খুলিছোঁ, চাওকচোন কি সুন্দৰ হৈছে। এতিয়া গৰম গৰম ভাতৰ লগত মই এয়া পৰিৱেশন কৰিম। আপোনালোকেও এনেদৰে বনাই খাবচোন আৰু কেনেকুৱা পালে মোক জনাব। খাবলৈ ইমান বেছি সোৱাদ হয়, যিয়ে এবাৰ খাইছে তেওঁ বাৰে বাৰে খাবলৈ মন কৰে।